নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল বহাগ বিহু স্পেচিয়েল একটা দেখৰ মিনি ব্লগৰ নেক্সট পাৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি চাহ খোৱাৰ পিছত খালোঁ জলপান আৰু জলপান খোৱাৰ পিছত অকণমান দেৰিকৈ আমাক ভাত খাব মাতিলে আৰু বৰমা আৰু বৰদেউতা আহিছিল আমাৰ চ' তাৰপিছত আমি ভাত খাই অকণমান ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লোৱাৰ পিছত এই ঘৰটোৰ কাষতে এণ্ডাৰ চোতালতে অকণমান বহি অকণমান আমি ৰেষ্ট লৈ ঘৰটোৰ ভিতৰত চাব গ'লোঁ মোৰ বহুত ইচ্ছা গৈ আছিল বাহিৰৰ ফালেও ইমান ধুনীয়া মই ভাবিছোঁ ভিতৰতো ধুনীয়া হ'ব সঁচাই ধুনীয়া পাকঘৰ এটা আছিল আৰু তাৰপিছত অকণমান দেৰিকৈ আমি আহিবই ওলালোঁ ঘৰলৈ বহুত দেৰি হ'ব নহয় তাৰপিছত এয়া মানে এনেদৰে বাছত আহি আছোঁ আৰু বাছত আহি থাকোঁতে মানে তাৰপিছত আমি ভ্ৰমণ যাম বুলি কৈছিলোঁ নহয় জেঠীমাহঁতৰ তাত তাকো গ'লোঁ বৰদেউতা আৰু বৰমাহঁতৰ লগতে আমি গৈছোঁ তেওঁলোকৰ গাড়ীত আৰু সেইদিনা আমি গৈ পালোঁ আৰু এইজনী জেঠীমাৰ নাতিনী আৰু তাৰপিছত আমি ভাতো খালোঁ জেঠীমাহঁতৰ তাত তাৰপিছত ভাত খাই আমি আহিলোঁ আজিৰ দিনটোত